28 আগষ্ট এই দিনটোৱে কোচ ৰাজবংশী জাতিৰ কাৰণে এটা কলা দিন, কোচ ৰাজবংশী জাতিৰ কাৰণে এটা বেয়া দিন। কাৰণ 1949 28 আগষ্টত যি ধৰণে মাৰ্জাৰ এগ্ৰিমেণ্ট চুক্তি কৰিছিল ভাৰত চৰকাৰৰ লগত, আমাৰ যি অবিশিষ্ট অংগ আছিল কোচবিহাৰ ৰাজ্য, এই ৰাজ্য মাৰ্জাৰ এগ্ৰিমেণ্টৰ জৰিয়তে ভাৰত চৰকাৰৰ লগত যি ধৰণে চুক্তি কৰিছিল, যি ধৰণে আমাক কোচ ৰাজবংশী মানুহখিনিক যি ধৰণে আমাক দায়িত্ব দিব লাগিছিল, যি ধৰণে আমি কোচ ৰাজবংশী জনগোষ্ঠীয়ে পাব লাগিছিল, এই কিন্তু আমি পোৱা নাই। আৰু এইটো টোটালি বিজেপি চৰকাৰ নহয়, বৰ্তমানৰ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, যি ধৰণে কোচ ৰাজবংশী জনগোষ্ঠীৰ ওপৰত যি ধৰণে দায়িত্ব ল'ব লাগিছিল, যি ধৰণে আমাৰ প্ৰতিশ্ৰুতি পালন কৰিব লাগিছিল, কিন্তু কৰা নাই। আমি দুখ প্ৰকাশ কৰিছোঁ আজি আপোনালোকৰ মিডিয়াৰ যোগেদি যে আমাৰ এই 28 আগষ্টৰ চুক্তি, যিটো চুক্তিৰ ভিত্তিত যিখিনি ক্ৰাইটেৰিয়া যিখিনি মানে পাব লাগে, এইখিনি আমাক সোনকালে ঘূৰাই দিয়ক। আৰু যদি নকৰে আপোনালোকৰ মিডিয়াৰ যোগেদি আমি এই কলা দিনৰ যোগেদি, প্ৰতাৰণা দিৱস যোগেদি আমি অসম চৰকাৰৰ বিজেপি চৰকাৰৰ দাবী জনাইছোঁ, অতি পলমে আমাৰ যিসমূহ চুক্তি আছিল, মাৰ্জাৰ এগ্ৰিমেণ্টৰ যিসমূহ চুক্তি আছিল, আমাক ঘূৰাই দিব লাগে, আমাৰ দাবীসমূহ ফুলফিল কৰিব লাগে। আৰু যদি নকৰে অনাগত দিনে নিশ্চয় আমি কোচ ৰাজবংশী জনগোষ্ঠীয়ে আমি আক্ৰাশ হৈ নিশ্চয় আমি ইয়াৰ বিহিত ব্যৱস্থা ল'ম। আৰু বিশেষকৈ আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান কৰিছোঁ যে আপুনি কোচ ৰাজবংশী জনগোষ্ঠীক লৈ আপুনি কোনো ধৰণৰ যাতে ৰাজনীতি নকৰে, কোনো ধৰণৰ হেতালি খেলা নকৰে। আৰু যদি কৰে আমাৰ কিন্তু ইতিমধ্যে সীমা যিটো ধৈৰ্য এইটো কিন্তু আমাৰ হেৰাই গৈছে। আৰু এই কলা দিনত আমি এটা প্ৰতিশ্ৰুতি লৈছোঁ যে অনাগত দিনত কোচ ৰাজবংশী জনগোষ্ঠীৰ যি দীৰ্ঘদিনীয়া দাবী কমতাপুৰ ৰাজ্য আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ যি আমাৰ জনজাতিকৰণ কৰিব লাগিছিল, কিন্তু আজিৰ তাৰিখত কোচ ৰাজবংশী জনগোষ্ঠীৰ কোনো ধৰণৰ উন্নতিৰ ক্ষেত্ৰত আমি যিকোনো ডিমাণ্ড, এই ডিমাণ্ড কিন্তু আমি পোৱা নাই। আমি অতি সোনকালে আমি দাবী জনাইছোঁ যে আগন্তুক যি আমাৰ লোকসভা নিৰ্বাচন আহি আছে, এই লোকসভা নিৰ্বাচনৰ পূৰ্বে আমাক কোচ ৰাজবংশী জনগোষ্ঠীৰ যি জনজাতিকৰণ আছে, যি আমাৰ পৃথক কমতাপুৰ ৰাজ্যৰ ডিমাণ্ড আছে, গোটেইখিনি যাতে আমাক ফুলফিল কৰি দিয়ে। আৰু যদি নকৰে নিশ্চয় অনাগত দিনত আমি ইয়াৰ যিটো ফলস্বৰূপ নিশ্চয় আমি দেখাই দিম। আৰু বিশেষকৈ আমি দেখিবলৈ পাইছোঁ যে বিজেপি চৰকাৰ বৰ্তমানৰ যি ধৰণে চৰকাৰ চলাই আছে, টোটালি ভেকবানা চৰকাৰ, বিজেপি চৰকাৰৰ প্ৰতি কোনো ধৰণৰ আমাৰ আস্থা নাই। বিগত কংগ্ৰেছ চৰকাৰে যি ধৰণে কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰবঞ্চনা লাঞ্চনা যি ধৰণে ঠগিছে, ঠিক এই একে পন্থাই অৱলম্বন কৰি আছে বিজেপি চৰকাৰে। এইকাৰণে এতিয়াও সময় আছে বিজেপি চৰকাৰৰ, যিহেতু আগন্তুক লোকসভা নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ পূৰ্বেই আমাক কোচ ৰাজবংশী জনগোষ্ঠীৰ যিসমূহ সমস্যা, যিসমূহ দাবী, যিসমূহ দীৰ্ঘদিনে আমি দাবী উত্থাপন কৰি আহিছোঁ, এই দাবীসমূহ ফুলফিল কৰক। আৰু যদি নকৰে নিশ্চয় ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব। আৰু বিশেষকৈ আমি দেখিবলৈ পাইছোঁ কোচ ৰাজবংশী জনগোষ্ঠীক অনলি খালি জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যই প্ৰতাৰণা কৰাই নহয়, বিভিন্ন ক্ষেত্ৰত আমাক কিন্তু হাৰাশাস্তি কৰি আছে। আজি আপোনালোকে দেখিছে জীৱন সিংহ ডাঙৰীয়া কি অৱস্থা কৰিছে। এটা ইমান দিন এটা 30টা বছৰ সংগ্ৰাম কৰি আজি যি ধৰণে লাঞ্ছিত বঞ্চিত যিটো অপমান কৰিছে, এইটো কিন্তু গ্ৰহণযোগ্য নহয়। আমি দাবী জনাইছোঁ অতি সোনকালে জীৱন সিংহ ডাঙৰীয়াৰ যি আমাৰ চেয়াৰমেন আছিল KLৰ, যি ভাৰত চৰকাৰৰ লগত যি ধৰণে পিছ টকাৰ বস্তুখিনি আগবাঢ়ি ল'ব লাগিছিল, এই ক্ষেত্ৰত আমি কিন্তু দেখা পোৱা নাই। কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যাৰ দাবী লৈ আপোনালোকে গাফিলতি নকৰক। আৰু যদি কৰে ইয়াৰ কিন্তু প্ৰত্যুত্তৰ দিয়া হ'ব। ইতিমধ্যে আমি নানান বুদ্ধিজীৱী আমাৰ যিসমূহ জ্যেষ্ঠজন আছে, ইতিমধ্যে আমাৰ এটা চিন্তা চৰ্চা চলি আছে আগন্তুক পৰ্যায়ত আমি কেনেকৈ আমাৰ সংগ্ৰামখন আগবাঢ়ি লৈ যাম। আৰু নিশ্চয় ইয়াৰ প্ৰত্যুত্তৰ কিন্তু দিয়া হ'ব যদি অসম চৰকাৰ আৰু বিজেপি চৰকাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতি কোনো ধৰণৰ দায়িত্ব নলয়। আৰু বিশেষকৈ দেখিছোঁ আমি অসমৰ মাননীয় ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি এটা বস্তু আহ্বান কৰিম যে আপোনালোকৰ যি ধৰণৰ প্ৰশাসনৰ ব্যৱস্থা আছে অসম চৰকাৰৰ, কোনো কোচ ৰাজবংশী জনগোষ্ঠীৰ ল'ৰাও যাতে কোনো ধৰণৰ সংগঠনৰ নামত মিছা বদনামত যাতে কোনো ধৰণৰ হাৰাশাস্তি নহয়। আমি দেখিবলৈ পাইছোঁ কোকৰাঝাৰত যে যি ধৰণে KLৰ নামত হাৰাশাস্তি কৰি আছে বৰ্তমানো, এইটো কিন্তু গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমি দাবী জনাইছোঁ কোনো ধৰণৰ যাতে ইলিগেলিভাৱে যাতে কোনো ধৰণৰ হাৰাশাস্তি নকৰে। যদি কোনোবাই দোষী কৰিছে আমি দোষীক পানিছমেণ্ট দিয়ক, আৰু কোনো ধৰণৰ যাতে ৰাজনীতি কৰি যাতে কোনো ধৰণৰ ষড়যন্ত্ৰ কৰা নহয়, এইখিনি আমি দাবী জনাইছোঁ।